যাতে ধরে ও চকু মেলিলেও তুমি চকু মুদি মন রে ও কাৰণে নিজেই আহিব লগা হ'ল আৰু এলেনো বেয়া পাম আৰু ভাইটিয়ে ভালকৈ মাতি থৈ গৈছে নহয় আমি যাব নোৱাৰা কাৰণে আপুনিহে বেয়া নাপাব মলয়ে বাৰু এওঁ কথাবিলাক ক'লে নেকি নে জানিও নজনাৰ ভাও ধৰিছে মাইনু এইবাৰ বোলে বহুত জেগাত বৰ বিহু অতি হলি হেনো শুনি বৰ ভাল পাইছো দেই খুৰীদেউৰ যে আৰু কথা আপোনালোকৰ আশীৰ্বাদতে দুই এঠাইত পাইছো আৰু আমিনো আৰু কি আশীৰ্বাদ দিম তোৰ গুণ আছে কাৰণেহে পাইছ বাৰু আপোনালোক বহকচোন মই চাহ কওঁ ময়ো গৈছো ৰ'ব খুৰীদেউ কি হলো ৰবিন কাই কিবা গম পালি নে কোৰ পানী কলৈ যায় গম পোৱাটো পালো ৰ কি গম পালি কচোন তই তাক কথাটো আগতে কৈ দিলি ন মই আকৌ কিয় কম মা কচম নাই কোৱা তেনেহলে এখাও এখা চিন্তা কৰিবলগীয়া কথা কিন্তু সি মোতকৈ ভি চালাক ৰ ক'ত হাৰিব হে জুলুঙাৰ মেকুৰী নোলাই পাৰিবনে জুলুঙাই চুলুঙাই পানীত জুবুৰিয়াই দিম বাপেকে ঐ এইবাৰ এই ৰবিনে জেগাত তীৰ চলাইছো চাই থাক বল ভাইটি টোপনি গৈছিলে নেকি নাই যোৱা ক আজি গম পালি মলয় কেনেকুৱা ল'ৰা তই তাক ইমানখিনি কথা কৈ পঠোৱাৰ পাছতো সি ঘৰত একো এটা কথা নলগালে আৰু তই একো এটা কথা সহ্য কৰিব নোৱাৰ তই মোক খুব বেয়া পাইছ ন আচলতে তাক মই বেয়া নাপাওঁ নহয় সি মোলৈ থকা তোৰ মৰমখিনি চান কাহিনী বোলে আৰু তোৰ কাৰণে মই যিখিনি কাম কৰিব পাৰো সেইখিনি কাম কৰিবলৈ আগবাঢ়ি আহে মোৰ কিবা খং নুঠিব নেকি কথা তাৰমানে কৰবাত মোৰ আগতে তাক তই বেছিকে পাত্তা দিলে মোৰ বেয়া নালাগিবলৈ মোক কিবা তই কাঠৰ মানুহ বুলি ভাবিছ নেকি ধেত অকৰাটো কৰবাৰ তোলৈ থকা মোৰ মৰমবোৰ কোনোবাই কাঢ়ি লৈ যাব বুলি তই কেলে ভাবিছ আৰু এটা কথা নহয় তই মোক কি এনেকৈ সদায় ঘৰতে ৰাখি বুঢ়ী কৰিম বুলি ভাবিছ নেকি কাৰোবাৰ লগত বিয়া দিলেতো ভিনিহিয়েটোৱে মোক মৰম কৰিবই তেতিয়াও কি তই এনেকুৱাই কৰিবি বাইদেউ সি তোক বৰ সঁচাই বিয়া পাতিবনে কি কলি জগত মোমাইদেউ আহিছিল নেকি চবেই আহিছিলে কেলে আহিছিল বাৰু মইনো কেনেকে কওঁ কিবা কলেহি আৰু আমাৰ দেউতাহে যিটো কি কিবা শুনাই পঠিয়াইছে ৰ তোক ঘৰত কিবা কৈছে নেকি নাই কোৱা ঘৰতনো মই কেনেকে সুধো কথাবোৰ কি যে হবলৈ গৈ আছে নহয় ভাবিলে মাথাটো গৰম হৈ যায় কেতিয়াবা খং উঠিব হেই তই আকৌ চিধাই খেই যা ৰচোন খং খাই নুঠিবি কিবা এটা মোক ভাবিবলৈ দে ঐ তই মোক এটা কথা কচোন ক মোৰ ঠাইত যদি তই হলিহেঁতেন আৰু তই যদি মাইনুক ভাল পালিহেঁতেন তেতিয়া তই কি কৰিলিহেঁতেন দে কি যে কথাবোৰ ক মাইনুৱে বাৰু মোৰ নিচিনা এটাক ভাল পাবনে নহয় তই মোক এটা উপায় দে মোৰ ঠাইত তই নিজকে কল্পনা কৰি কথাটো এবাৰ ভাবচোন
ৰচোন কলে যাওঁ ৰবিন কাই এই সংঘত মহিলা সমিতিৰ মিটিং এখন আছে তালৈকে বুলি ওলালো তোৰ লগত কথা এটা আছে মোৰ লগতনো তোৰ কি কথাটো ওলালো কথা মানে ডাঙৰে বুজিছ বহুতকে সুধিলো কোনেও নাজানে তই কিন্তু কথাটো জানিবি কথাটো কোৱা আগতে তেতিয়াহে গম পাম জানো নে নাজানো এইয়া মই ঠিকেই ধৰিছিলো তই কথাটো জানিবি আগতে কথাটো কলেহে গম পাম জানো নে নাজানো কিন্তু মোৰ দেৰি হৈছে সোনকালে ক আহা মানে ই যে গোলাপ ই বাৰু তহঁতৰ গ্ৰুপৰ কাৰ লগত বেছি ভাল তয়ো যে এটা অভং আৰু দেই সেইটোনো আৰু কিবা ডাঙৰ কথা হ'ল নে অৱশ্যে সেইখাও এখা নোহোৱা নহয় বাৰু তই উত্তৰটো দেচোন মোৰ লগত কেলে তোৰ কথা কোৱা নাই তোৰ বাহিৰে মোৰ বাহিৰে আমাৰ ভাইটিৰ লগত ল'ৰা মানুহৰ কথা কোৱা নাই ছোৱালী মানুহৰ কথা ক ছোৱালীৰ কথা মানে তাৰতো চবৰে লগতে ভাল কিন্তু তই কথাটো কেলে সুধিলি তাৰ মানে কথাটো তয়ো নাজান সি তহঁতৰ গ্ৰুপৰ কোনোবা এজনীক ভাল পায় তোক কোনে কলে সি নিজ মুখেৰেই তহঁতৰ নঙলা মুখত থিয় হৈ কৈছে খালি নামটোহে কৈ থৈ নগল যাওঁ দে আগত দিয়া পাছত দিয়া আগত দিয়া পাছত দিয়া পঞ্চ আয়তীয়ে কি ৰাম ৰাম পঞ্চ আয়তীয়ে দুৰ্বাঘাটৰ পানী আনি দুৰ্বাঘাটৰ পানী আনি ৰামৰ মূৰত দিয়ে কি ৰাম ৰাম ৰামৰ মূৰত দিয়ে এতিয়া আমাৰ জানটোৱে চুৰিয়াখন পিন্ধি পৰাণহঁতৰ বুঢ়ীজনীক আনিবলৈ যাব পাৰে আৰু ন মই নানিলেহে পাইছে তোৰহে বুঢ়ীজনী নাই তয়ে আনি লবি গোলাপ আহিলি নাতিৰ লগত হাতী হৈছো বোপাই শুনিছ নহয় এইটোৰ কথা ইও চিধাই সেই জাত একেবাৰে ভাইটিৰ নিচিনা তাতকে একো চৰা হব যেনহে পাইছো বল বহকৈ ইহঁত দুটা ঘৰত নাই নহয় হ'ব মাইদেউ মাইনো কেনি গ'ল তাই কিবা মিটিং আছে নেকি ভাইটিও লগত গৈছে নেকি নাই সিদিনাৰ ঘটনাটোৰ পৰা সি বায়েকৰ লগত নুফুৰা হ'ল এই সি মলয় আৰু বায়েকৰ মাজত কিবা বেলেগ সম্পৰ্ক থকা বুলি ভাবে কথাটো সঁচা নেকি গোলাপ নাই নহয় নেকি তেনেকুৱা কিবা এটা হোৱা হলে মইতো গম পালোহেঁতেনি হেৰাতো তই গম নাপালেনো কোনে গম পাব ময়ো তাকে ভাবিছো এই ভাইটিয়েহে সিহঁতক ভুলকে বুজিছে নেকি আমো নাই ফৰমুঠিও নাই সাধাৰণ খবৰ এটা দিবলৈকো ইমান দেৰি নে ঘটনা ডাঙৰে হ'ল নেকি গোলাপ বিপদত পৰা নাইতো তাই বেচেৰি বা এতিয়া কি অৱস্থা হৈছে কি কৰা যায় মলয় কথাবোৰ বৰ বেয়া হৈছে বুজিছ কি হ'ল ভালকে কচোন আমাৰ দেউতা সিহঁতক কিবা ক'লে নেকি তই ভবাটো নহয় তহঁতৰ কথাবোৰ কেনেবাকৈ সিহঁতৰ ঘৰত গম পাইছে জগত মমাইদেৱে মোৰ মুখৰ পৰা কথাবোৰ উলিয়াব খুজিছিল ময়ো জানো কম জাত কিবাকে ফালৰি কাটি মই গুচি আহিলো তাই কিবা কৰিছে নেকি কৰিবতো নালাগে তাই ঘৰত নাই মিটিঙলৈ গৈছে তাইক সুধিলেহে আচল কথাটো গম পাম তই চিন্তা কৰিব নালাগে বুজিছ তাইক মই কিবাকে কাইলৈ ৰাতিপুৱা উলিয়াই আনিম কেনেকৈ উলিয়াও চাই থাক ৰবিনৰ চকু ধূলি মাৰি হাৰি যাব পাৰিম বুলি ভাবিছ সদায় একেলগে থকা মানুহকেইটাইও সঁচাকৈ গম নাপায় নে এটাই আকৌ কয় মোকে যি সুধিলি বেলেগক আকৌ নুসুধিবি কিন্তু দেই আৰু এজনী আকৌ কয় মোৰ লগত কেলে সি মাইনো কি ভাল নাপায়তো এই ৰবিনতকৈ শয়তান হবলৈ ওলাইছ বাপেকে আজিৰ পৰা তই কলৈ যাও কি কৰ চাই থাকিম নহয়
কি হলো ৰবীন কাই একক অভিনয় নে বাটৰ নাট নে জুলুঙাৰ পৰা মেকুৰীটো ওলাল নেকি ঠাট্টা কৰিছ ইটিকিং কৰিছ ইটিকিং কৰিছ মই কিন্তু তোক খুব বেয়া পাইছো কেলে মই আকৌ কি কৰিলো কথা কবলৈ আহিছে কি কৰিলো ইমান দিনে তই কথাটো মোকে কোৱা নাই আৰু চবকে কৈ ফুৰিছ মোৰ কিবা বেয়া নালাগিব নেকি কি কথা এতিয়া একো নজনাৰ ভাওদৰে দেখুৱাবলৈ আহিছে তই প্ৰেমত পৰা কথাটো হা মইতো তেনেকুৱা কথা কাকো কোৱা নাই তোক কোনে ক'লে ৰবীন কাই কৈছে তই হেনো আমাৰ নঙলাৰ মুখত কাৰোবাক ভাল পোৱাৰ কথাটো তাক নিজ মুখে কৈছ খালি নামটোহে নকলি ঐ কোন ক না এইবোৰ চব মিছা কথা অ তাৰমানে তই মোক নামটো নক আজিহে গম পালো তই মোক কিমান আপোন বুলি ভাব তই আকৌ চিধাই সেই যাত হেৰৌ তইহে কচোন মোৰ নিচিনা কেলেহুৱা এটাক কোনে ভাল পাব তই জানো পাবি তাৰমানে তই মোক সঁচাকে নক ঐ দেখিবলৈ কেনেকুৱা ক না ধেই দেইজনী তোৰ নিচিনাই হলতো বল বল এতিয়া এইবিলাক কথা বাদ দে মলয়ে চাগে তোৰ কাৰণে ৰৈ ৰৈ আমনি পাইছে বল বল অভংটো কৰবাৰ কি যে কথাবোৰ চিন্তা কৰি থাক নহয় ঘৰতনো মোক কোনে কিটো কৰিব ভাইটিক মই চব কথা বুজাই কৈছো আজি মই ইয়ালৈ অহাৰ কথাটো সি জানে আৰু দেউতাইতো তোক ভাল পায়েই আমাৰ ঘৰৰ কথা লৈহে চিন্তা লাগে বুইছ কেলে তহঁতৰ দদাইদেউ আৰু খুৰীদেৱে মোক বহুত মৰম কৰে সিদিনা যাওঁতেই গম পাইছো নহয় কথাবোৰ তই ভবা মতে হোৱা হলেতো কথাই নাছিল ইফালে একো এটা চাকৰি বাকৰি নাই একো এটা সংস্থাপন নাই কি কৰিম কি খাম কেতিয়াকে যে মই তোক তুমি বুলি মাতিম ইচ্ছা থাকিলে উপায়ো ওলাই বুজিছ তোৰ আৰু মোৰ কপাল দুখন লগ হলে সময়ত চাবি চব ঠিক হৈ যাব মাইনু আমি ভবাতকৈ বহুত ভাল ছোৱালীও মলয় তোৰ জীৱনটো সঁচাকৈ বৰ সুখ হ'ল তোৰ ঠাইত মই হোৱা হ'লে আজি হয়তো মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহটো হ'লোহেঁতেন এতিয়াও মই দুখ পোৱা নাই কোনেও মনত নাৰাখিলেও তহঁত দুটাইতো মোক মনত ৰাখিবি এনেকৈ গোলাপে এদিন আমাক লগ খুৱাই দিছিল বুলি হেৰি নহয় তই কোনফালে কাৰ লগত যোৱা দেখিলো বুলি কলি লাগে জেলে হলো লাগে তোৰ তই কচোন ক মাইনুৰ লগত সেইফালে সেই দুটা আহিলেই পিংকি তই মোক খবৰটো দিয়া দেৰি কৰি দিলি ক'ৰ পৰা বা আহিলে গৈ ক'ৰ পৰা আহিলে কলৈ গৈছিল মই কেনেকে জানো সিহঁতকে সুধি লবি মই যাওঁ আচ্ছা মাইনু মই আৰু ইয়াতকৈ আগলৈ নাযাওঁ ইয়াৰ পৰাই ঘূৰিম ঠিক আছে মই যাওঁ তেতিয়া যা ঐ ৰচোন ৰ কথা নাই বতৰা নাই পাগলৰ দৰে যে অকলে অকলে হাঁহিছ কি হ'ল হাঁহি উঠিছে তহঁত দুটাক দেখি আজি মোৰ হাঁহি উঠিছে হেৰৌ সেইটোনো কি হাঁহি উঠিবলগীয়া কথাটো হ'ল উত্তৰ বুজিছ উত্তৰ তই কাক ভাল পাও সেই উত্তৰটো বিচাৰি এনেই হাবাদুৰি খাই পৰিছিলো আজি তই সেই উত্তৰ নিজেই দিলি ই তাৰমানে মই মাইনুক ভাল পাওঁ বুলি ভাবিছে মলয়ৰ কথাটো গম নাপায় ঠিকে আছে মলয় অন্ততঃ এই শকুনিটোৰ পৰা বিপদত নপৰে তই গম পোৱা নাই যে তই ভবা কথাটো সঁচা হৈও মিছা কি চিন্তা কৰিছ ভয় খাব নালাগে মই সিহঁতৰ ঘৰত কৈ নিদিওঁগৈ পিছে গোলাপ কেতিয়াৰ পৰা মানে আইখান কিমান দূৰ আগবাঢ়িছে কি তই গমেই পোৱা নাই নেকি মই আকৌ জানো বুলিহে বহুদিন হ'ল ক'তনো গম পাম যাকেই সুধো চবেই নাজানো বুলিয়ে কয় কোনোবাই গম পালেহে তোক কব আহো দে ঘৰত এনেই থকাতকে বাৰীত কিবা কিবি কৰি থাকিলে দেহা মন ভালে থাকে বুজিছ চাকৰি চাকৰি বুলি থাকিলে চাকৰি পাবলৈ নাই আৰু চৰকাৰেওনো কিমানক চাকৰি দি শেষ কৰিব কিন্তু হাতৰ বিদ্যা থকা মানুহৰ মৰণ নাই বুজিছ দেৰি কৰিলি যে কলৈ গৈছিলি
গোলাপকাইৰ লগত টাউনৰ দোকান পালোগৈ অঁ বাইদেৱে মোক যাওঁতেই কৈ থৈ গৈছিল মইহে ক'বলৈ পাহৰিলো হয় নেকি তই জানো যদি ঠিকেই আছে দে তই কি যাবলৈ ওলালিয়ে নেকি অ' তইহে মই আকৌ দেউতা বুলি ভয়ে খাই গলো পাই দেউতা নহয় বাৰু মইহে কিন্তু সাৱধান দেউতাই কথাটো গম পাইছে যেন লাগিছে আগ কৰিজনী ধৰা নপৰাকে ফাঁকি এটাও মাৰিব নাজানো তই কি কথা কৱ ভাইটি যিজন মানুহে আমাক সৰুৰে পৰা মাৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ ইমান ডাঙৰ কৰিলে সেইজন মানুহক তই পাৰিবি মিছা কথা কবলৈ আজি প্ৰথমবাৰৰ কাৰণে দেউতাৰ আগত মিছা কথা কৈ মই কিমান দুখ পাইছো মইহে জানো তই ঠিকেই কৈছ বাই একেটা মানুহে আমাৰ কাৰণে মাও দেউতাও তই দুখ নকৰিবি মই সুবিধা বুজি দেউতাক চব কথাই কৈ দিম দেউতাই বুজিব নহয় এইটো তাইক দিবি মই নোৱাৰো কি দিম বিহু বুলিও একো এটা দিয়া নহ'ল কথাবোৰ তাইক বুজাই কবি হেই তয়ো সেই জাত সৰুৱে হওক ডাঙৰে হওক উপহাৰেই আৰু তাই মৰমক জানো তই উপহাৰেৰে জুখিব পাৰিবি সেইবোৰ কথা ক'লে তাই বেয়াহে পাব যাওঁ দে
বস্তুটো কালি মলয়কহে বজাৰৰ পৰা অনা দেখিছিলো আকৌ ঠগ খাই গলো নেকি আইনুৱে গোলাপক ভাল পায় নে মলয়ক ভাল পায় মলয় গোলাপ মলয় গোলাপ মলয় গোলাপ মলয় বাৰে বাৰে দেখোন মলয়হে হয় ই তাৰমানে মলয় আৰু মাইনুৰ মাজত এইটোহে নেকি কথাটো মই বুদ্ধি কৰি মলয়ৰ পৰা উলিয়াব পাৰিম আৰু যদি আচল উত্তৰটো মলয় হয় তেনেহলে ই মানে গোলাপৰ উত্তৰটো কি শূন্য বুইছা এই জ্ঞান শূন্যটোৰ মূৰত একোৱেই নাই ইমান কষ্ট কৰি পঢ়ালো শুনালো বোলো ল'ৰা ডাঙৰ হব ওপৰলৈ যাব হেৰৌ জোনটো ধৰিব নোৱাৰ পাহাৰটোকেতো বগাইছা আপুনিনো কি পাহাৰ বগোৱাৰ কথা কৈছে হয়নে সব তোমাৰ কাৰণে হৈছে কিমান কলো ল'ৰাটোক বুজাবা কবা নাই কাণ হাৰ নাই এতিয়া জোৰ পুৰি হাত পালেহি কি কৰা কৰা উফ নিজে যে এনেকুৱাখন কৰিছে কি হলনো পুতেৰ তোমাৰ সাপ হল তামোল গছত উঠি শালিকী চৰাই পোৱালি ধৰিবলৈ যায় পৃথিৱীত আৰু ছোৱালী বিচাৰি নাপালে খাই দিলে এই ডাইনীজনীয়ে মোৰ ল'ৰাটোৰ মূৰ মাইদেউ অ মাইদেউ মাইদেউ ইমান বেয়াকেনো কাৰ কথা কৈছা হয়নে কুকুৰ কথা কবলৈ আহিছ সব জানি শুনি নজনা ভাল ধৰিবলৈ আহিছ কাৰ কথা কৈছো সেই নৰ্তকীজনীৰ কথা কৈছো অ মাইদেউ তুমিও চিধাই সেই যাত মাইনুৰ কথা ইমান বেয়াকৈ নকবাচোন তাই ইমান বেয়া ছোৱালী নহয় কথা কবলৈ আহিছ ইমান ভাল যদি তই আনি নথও কিয় আমাৰ সেইটো ডিগিত যে ওলমাই দিছ চাকৰি নাই বাকৰি নাই ঘৰখন কেনেকৈ চলিছে খবৰ নাই আৰু এই কুকুৰৰ পিতেকে আৰু এজনী চপাই লয়হি আৰু এই নিবুকা চামোন জগত ক'ত হাৰিবি আজি মোক আভুৱা ভাবিছ এই ৰবীনৰ চকুত ধূলি মাৰি হাৰিম বুলি ভাবিছ মই তোক মলয়হঁতৰ ঘৰৰ পৰা ওলাই অহা দেখা নাই ৰটোক মোক দেখি গোটেইডাল মই তোক চিনি নাপাম বুলি ভাবিছ ৰবাবি তোক আজি মই আজি নেৰিছো তোৰ মতলব ঠিক হোৱা হলে এইবোৰ ভেকু ভাওনা নেদেখুৱাও নহয় তোৰ আজি পিছ নেৰিছো বুলি কৈছো নহয় নেৰিছো আজি ক'ত হাৰিবি কথা এইটোহে গ্ৰহণ যোৱাটো কি হল ফুকন দপ দপাই আহিলা যে মই ইয়াত কি হল মানে মোৰ ঘৰত হোৱা হলে কথাটো বেলেগ আছিল বোলে ধৰ্মেশ্বৰে চকুৰে ভালকৈ নেদেখে কিন্তু আপোনাৰ ঘৰত মোৰ ল'ৰা আৰু আপোনাৰ ছোৱালীৰ মাজত কি লীলা খেলা চলি আছে তাক চকুৰে দেখা নাই নে তুমি কথাষাৰ এনেকে কলা গৰু চৰুৱা দি চৰাই ফুৰিবলৈ সিহঁত নুবুজা হৈ থকা নাই মানে এতিয়াহে বুজিলো এই ছোৱালী উলিয়াই দি সংসাৰৰ দায় সাৰিব খুজিছে লাগিলে মোৰ ল'ৰাটোৰ জীৱন ঘৰখন যি হয় হৈ থাকক মুখত আহি বুলি যিহকে তেওঁকে নকবাচোন মোৰ ছোৱালী কি পেলনীয়া বস্তু নেকি মইনো মই ছোৱালীজনী কিমান দিনে গাঁতাৰ চুৰ এটা পৰিবলৈ নিদিয়াকে ৰাখিলো এতিয়া তাইক মই জোৰ বুকুলে ঠেলি দিম আৰু মোৰ ছোৱালীজনী তোমাৰ ল'ৰালৈ বিয়া দিলে সেই মোৰ জোঁৱাই নহব তাৰ জীৱনটো মই ধ্বংস হোৱাটো বিচাৰিম ভাইটি
বাৰু মলয়ক বৰ ভাল পায় নেকি? তাৰ অবিহনে বাৰু তাই সিও বাৰু তাইক সমানেই ভাল পায় নেকি? ইহঁত দুটা সুখী হ'ব পাৰিবনে? দেতা কি হৈছে আপোনাৰ? কেলে এনেকুৱাখন কৰিছে? মলয়হঁতৰ দাদাই কৈছে মই বোলে তেওঁৰ ঘৰখন ধ্বংস কৰি দিব খুজিছো। শেষ চব শেষ কৰি দিলে। তই যে ঘৰত কথাবোৰ লগালে নহয়, গম পাব লাগিলে মই তাক। হেই তই আকৌ চিধাই খেই যাম। এতিয়া সেইবোৰ কথা চিন্তা কৰা সময় নহয় নহয়। পৰিস্থিতিটো কেনেকৈ ঠিক কৰিব পাৰি